আপোনালোকে নিশ্চয় ভাবি আছে যে এও আকৌ সকলোকে কি দি আছে বা কি দিব বিচাৰি আছে। আপোনালোকে এই ভিডিঅ'টি জানিব হ'লে প্ৰথমৰ পৰা আৰম্ভণি কৰিব লাগিব। আৰু এয়া আছিল আমাৰ কলীয়া ভোমোৰাৰ ব্ৰিজৰ তলত, অৰ্থাৎ আমাৰ এই শিলঘাটৰ পৰ্যটকস্থলী। আৰু এয়া আপোনালোকক জনাব বিচাৰিম প্ৰথমৰ পৰা, ব'লকচোন। আৰু এয়া আছিল আমাৰ যোৱা বাছখন, যোন বাছেৰে আমি যাবলৈ বিচাৰিছিলোঁ। আৰু এইখন বাছে আছে আমাৰ বাছেৰে গৈ আছোঁ। আৰু এনেতে দেখিব পাৰিছে সকলোৱে হাঁহি ফূৰ্তি মাজেৰে গৈ আছোঁ, একত্ৰিত হৈ এসাঁজ বনভোজ খাবলৈ আৰু আনন্দ কৰিবলৈ। আৰু এয়া দেখিব পাইছে আৰু এনেকৈ আমি ফাইনেলি গাইছ পাই গ'লোঁ আমাৰ শিলঘাট। আৰু এনেকৈ দেখিব পাইছে আমি চাৰিওফালে দেখি আছোঁ। শিলঘাট বুলি ক'লেতো শিলকে থাকিব লাগে, এইফালে আকৌ আমাৰ একোৱেই নাই, শিলেই নাই। শিলঘাট নথকাৰ বাবে আমি বিচাৰি পালোঁ এখন ধুনীয়া ধুনীয়া ভিউ। আৰু এইফালে দেখিব পাইছে সকলো আহিলে পৰ্যটক আৰু বা পিকনিক খাবলৈ এইখন আমাৰ ব্ৰহ্মপুত্ৰলৈ। আৰু গাইছ এয়া দেখিব পাৰিছে স্বৰ্গৰ অপ্সৰা আৰু পৰী। আৰু আমাৰ এইফালে আৰম্ভ হৈ আছে ডিজে বজাম বুলি, এনেকৈ দেখিব পাৰিছে। আৰু সকলোৱে ডিজে বজাবলৈ আৰম্ভ কৰি আছে। আৰু এয়া আমাৰ ডিজে বক্স, মানে ইনজয় এইবিলাক দেখি পাৰিছে। ডেকা ল'ৰা ছোৱালী আহিছে নে গাৰ্লফ্ৰেণ্ড নাই যে মোৰ ছোৱালী বুলি ক'লে গজব বেজতি। ভালে আছে ন? আমি শিলঘাট আহিছিলোঁ। শিলঘাটৰ শিল দেখিব নাপালোঁ। আচ্ছা, কি দেখিব পাৰিছা? আমি জানুৱাৰী পিকনিক খাব আহিছোঁ। জানুৱাৰী অইন কিবা আছে নহয়? অইন কিবা একো নাই অ', গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নহয়, কিমান অত খোপা আছে দেখিব পাৰিছে নহয়। এজনক ল'লেই হ'ল। চেম চাইজত দুজনী মিলি গ'ল, কিন্তু এজনীও নপতিলে। আৰু এইফালে দেখিব পাৰিছে লগে ভাগে কাম কৰি আমি আগবঢ়াম বুলি শপত খাই এইবিলাকে চবেই কৰি আছে। আৰু এইফালে আমি চিনিয়ৰক সুধি আছোঁ কেনেকৈ লাগি আছে বোলে, মানে ভাষাৰে বুজাব নোৱাৰি বোলে, আনন্দৰে প্ৰকাশ কৰিব, ইমান ধুনীয়া ভিউ। এতিয়া কৈছিলোঁ যে আপোনালোকক কি দি আছিল বুলি, মানে এয়া দিছিলে কমলা ডিম আৰু চাহ, য'ত আমি দূৰণিৰ পৰা আহিছিলোঁ সেইবাবে আমি অলপ ব্ৰেকফাষ্ট কৰি আছোঁ। আৰু এয়া দেখিব পাইছে ব্ৰেকফাষ্ট কৰোঁতে এয়া আমি আপোনালোকক দেখুৱাইছোঁ কি কি দিছিল বুলি। আৰু এনেকৈ মই খাই আছোঁ। আৰু এয়া মোৰ লগৰবিলাক দেখিব। এয়া দেখিব পাইছে চাপৰিগিৰি কৰিব। আমি এতিয়া চাপৰিগিৰি কৰি ফটো উঠাই বাহৰ দলং চাপৰি মেম, ঐ চাপৰি মেম, এয়া দেখিব চাপৰি মেমৰ কি ছাপৰি মেম। এয়া দেখো ছাপৰি মেম ভালে আছে? ছাপৰি মেম ভালে আছে ন? উঠাম ৰে ৰ। এয়া দেখিব পাইছে আমি বাহৰ দলং, একদম শৰাইঘাটৰ দলঙত গৈ আছোঁ। আৰু ইমান ধুনীয়া ভিউ, সঁচাকৈ আমাৰ অসমখন বৰ সুন্দৰ, যে সোণৰ অসম সোণৰ দেশ। এয়া আমাৰ মহান ভাগ্যৱান আমি যে অসমত জন্ম লাভ কৰিছিলোঁ। আৰু এনেকৈ আপোনালোকৰ মন গ'লে কেতিয়াবা আহিবচোন, ইমান ধুনীয়া ধুনীয়া ভিউ আছে আমাৰ অসমখনত, আহিব দেই। আৰু এইফালে আমাৰ পিকনিক যিহেতু শেষে হৈছিলে, সেইবাবে আমি ঘৰলৈ উভতি আহিছিলোঁ। আৰু উভতি অহাৰ সময়তে এনেকৈ দেখিব পাইছে আকৌ এবাৰ সুন্দৰ এক নৃত্য, মানে এয়া নৃত্য হ'ল ডিজিটেল নৃত্য। আৰু এই নৃত্যবোৰ আপোনালোকে অনুভৱ কৰিব হ'লে বিয়া সবাহ আৰু আপোনালোকে কিবা সাধাৰণ অনুষ্ঠানতহে পাব।